নমস্কাৰ, মই মৌচুমী হাজৰিকা। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ' হ'ব আৰু সকলোতো জানেই এতিয়া বহাগ বিহু পাইছেহি। আৰু সেই বহাগ বিহুৰ কাৰণে বুলি নহয় আচলতেও আমি এনেও গাঁৱলীয়া মানুহ তাঁত এইবিলাকতো লগাই থকা হয়েই। ব'লকচোন আজি আমাৰ তাঁত লগাইছে, কোন কোন আহিছে, আমাক কি লগাইছে আপোনালোকক দেখাওঁ। আমাৰ আমৈ এয়া ৰাজভৰাই হ'বই হ'ল আৰু এতিয়া তুলুঠাত ভৰাই মেৰিয়াব। এয়া আমাৰ তাত এয়া চলাই এয়া আমাৰ মায়ে বৰ তুলিলে, মানে তাত সোনকালে হ'ল যে সামৰি, সেইকাৰণে অলপ সময় আছিলে, বৰ তুলি আছে। আপোনালোকক দেখুৱাই দিছোঁ, মানে চবৰে নিয়মবিলাক বেলেগ বেলেগ হয়। আমাৰ এনেকৈ তুলিছে মায়ে। এইটো কি বস্তু আপোনালোকে চিনিব পাৰিছেনে বাৰু? এইটো হৈছে পলু। আমাৰ ঘৰত আগতে অলপ সৰহকৈ থাকে, এইবাৰ ইমান নাই। মানে এইবাৰ এৰাপাতৰ গছ বেছি নাই, সেইবাবে অলপ কমকৈ ৰাখিছে। এনেই আৰু অলপ, নহ'লে পাবলৈ টান হয় যে, সেইকাৰণে ইমানটোৱে ৰাখিছে। এয়া চাওকচোন, মানে এল'ভেৰা পুলিটো এডোখৰতে হাঁহে খাই দিলে। আমাৰ ঘৰত মানে চীনা হাঁহ আছে, বহুত বেয়া, এইবিলাক খাই দিছে। ইয়াৰো এই পাতটো খাই দিলে, বহুত বেয়া। মানে চীনা হাঁহ থাকিলে, চীনা হাঁহ নুপুহিব আপোনালোকে দেই। ৰাখি দিছিলোঁ, এইটো খাই দিলে হাঁহে, এইটো পেলাই দিবগৈ লাগিব আৰু এতিয়া। মই এতিয়া কাম এটা কৰি আছোঁ, এয়া দেখিছে কি কৰি আছোঁ। মানে মই মেখেলা এখনত ফুল এটা কৰি আছোঁ। মই সেনেকৈ আগতে ফুল কৰা নাই, এইবাৰ এনেই অলপ চেষ্টা কৰি চাইছোঁ। একদম চিম্পুল হয় ডিজাইনটো। মই মেখেলা এখনত কৰা, মানে আৰম্ভ কৰা কেইদিনমান হ'লেই। মই এনেকৈ সময়ো নাই পোৱা আৰু অলপ এলাহো লাগে, সেইকাৰণে কৰা হোৱা নাই। আপোনালোকক দেখুৱাই দিছোঁ। একদমেই চিম্পুল ফুল এটা লৈছোঁ মই। আগতে যিহেতু এনেকৈ কৰা হোৱা নাই, বেছি ডিজাইন থকা বা অকণমান টান সেনেকুৱাবিলাক নোৱাৰিমো। দেখিছে একদম চিম্পুল হয় ফুলটো। এয়া আপোনালোকক দেখাই দিছোঁ, একদম চিম্পুল হয়। হয়তো মানে যিসকলে ফুল আগতে কৰে সেইসকলৰ কাৰণে একেবাৰে ইজি, কিন্তু মোৰ কাৰণে অলপ টানেই হৈছে বাৰু। মই আগতে সেনেকৈ নকৰা যে, সেইকাৰণে অলপ টান নিচিনাই লাগিছে। সেয়া মাইনীহঁতৰ ঘৰলৈ আহিলোঁ, সিহঁতে একদম গোলাপ ফুল ফুলি আছে, তাইৰ পৰা ফটো উঠাত বিজি। এয়া মাইনীহঁতৰ ঘৰত একদম ধুনীয়া ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে। এইবোৰ মাইনী একদম এইবোৰ ফটো মৰাত বিজি দেই। পূৰা ফটো মাৰিছে মাইনী। একেলগতে উঠা নাই একেলগে নাই উঠা বোলে, ফটো উঠাৰ কাৰণে একদম পূৰা মাৰি আছে। একদম বহুত ধুনীয়া ধুনীয়াকৈ সিহঁতৰ গোটেই গোঁসাই ঘৰ মানে বেৰি ল'লে আৰু গোলাপ ফুলে। আমি যাওঁ এতিয়া আমাৰ দোকানলৈ। এই নৌকণ মই লাইট দিবলৈ যাওঁ, তাৰপিছত যাম আমি গৰু বিচাৰি। এয়া আমি দোকানৰ পৰা আহি আছোঁ, নৌকণে মই এই নৌকণ চাই দেবা। এয়া আমি গৰু বিচাৰি আহি আছোঁ, মাইনী, কৰ্ণ, মই। আমাৰ গৰু আহিলে বাৰু, সিহঁতৰ চাবলৈ আহি আছোঁ। এইডোখৰত কোনফালে যাবি? সেয়ে আমি গৰু বিচাৰি আহি আছোঁ, মানে গৰু পোৱা নাই। সেইফালে দেখিছোঁ বুলি কৈছে সিহঁতি। সেইখিনিতে মানে ইয়াৰ পৰা কেমেৰাত নেদেখে। এইবোৰ আমাৰ একদম বিলাহী খেতিয়ে, বিলাহী খেতিত ধৰি হাল বাই থৈছে। এইবিলাক
তাৰপিছত এইবিলাক একদম বিলাহী খেতি ঢেৰ পথাৰত জেগাই নাইকিয়া হৈ গৈছে। প্ৰত্যেক বছৰে আমাৰ ইয়াত বিলাহী খেতি কৰা হয় দেই। পুষ্পবনৰ বিলাহী একদম চবতে নাম আছে বোলে। আপোনালোকক যদি লাগে কোনোবাই ইয়াত ক'ব পাৰে দেই। বিলাহী আহিব পাৰে। বিলাহী খেতি চাবলৈ আহিব পাৰে, বিলাহী কাৰোবাক লাগিলেও ক'ব পাৰে, চব হ'ব। আমি যাওঁ, সেইকেইজনী হয়নে নহয় গম নাপাওঁ, আহি আছোঁ। সেইয়া মাইনীহঁতৰ গৰু, সেইয়া এইবিলাক এইবোৰ একদম গান চান লগাই লৈছে নেকি? এইবোৰ কি লৈ ফুৰিছ তই? সেইডাল ফুটি যায় বোলে। আমি গৈ আছোঁ একদম, সেইয়া বেলি পৰিছে ভাল লাগে। সেইয়া জোনবাই ওলাইছে একদম, ধৰিব পাৰিছে নাই জানো দেই। আমি একদম ধুনীয়াকৈ দেখিছোঁ গছগুৰি চাই আহি থাকোঁতে দেখিলোঁ সিহঁতৰ গৰু গৈ আছে। আমি সেইয়া গৰু, সেইয়া আমি এডোখৰ পাইছোঁ। এতিয়া অলপ আন্ধাৰ নিচিনাই হ'ল আৰু দেই। সেইবোৰ গান একদম নাচিও লৈছে। আইও পথাৰটো উজুতি খাই গৈছোঁ। এইবোৰ নাচ নকন। সেইজনী অকল জমাই থাকে। কিবা এটা কওঁতে জমনি নকন, কিবা এটা কওঁতে আকৌ জমনি। আমাৰ গাঁওখনত এটাই ব্ৰইলাৰ ফাৰ্ম আছে আৰু। ব্ৰইলাৰ ফাৰ্মটো দেখাই দিয়া, ব্ৰইলাৰ ফাৰ্মটো দেখাই দিয়া। ব্ৰইলাৰ ফাৰ্মটো সেইটো এই নীলা যে হালধীয়া টিং ওলাই আছে, সেইটো দেই। আমাৰ গাঁৱত এটা ব্ৰইলাৰ ফাৰ্ম হ'বলৈহে পাইছে, মানে মাখি ঢেৰ হৈ গৈছে ব্ৰইলাৰ ফাৰ্মত। ব্ৰইলাৰ অনাই নাই, মাখি মানে বহুত হৈ গৈছে। ব্ৰইলাৰ আনিলে মাখি কথাটো ক'বই নালাগে আৰু। ঢেৰ হৈ গৈছে। আৰু কাইলৈ আমাৰ ভাওনা আছে, ক'ত গম পাই? হাই লাইট এটা যে জ্বলি আছে, সেইখিনিতে মানে ভাওনা আছে। আমি চাবলৈ যাম চাগে। চাবলৈ যাবি নাই তহঁতি? আহিব লগ পাব। আমি খাই বৈ আজৰি হ'লোঁ। এতিয়া টিভি চাই আছোঁ, 9 বাজি গ'ল। এতিয়া শুমেই আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰি দিছোঁ। যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মায়ে পৰা একদম চাই আছে দেই, ধুনীয়াকৈ টিভি চাই আছে, নিউজ চাই আছে, অকণমান হামিও আহিছে। এতিয়া তেনেহ'লে সকলোকে গুড নাইট দেই, বাই বাই।